আজি আমি আপোনালোকৰ মাজলৈ অসমৰ কলা সংস্কৃতি সম্পৰ্কীয় কিছুমান বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আহিছো গতিকে আমি ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো যদি ভিডিওটো ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে এতিয়া চাওক ইয়াত প্ৰথম কোৱেশ্চনটো আছে হু গিভ দা ৰয়েল পেট্ৰনেজ টু বিহু ঠিক আছে বিহু কোনে ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল ঠিক আছে আমি সকলোৱে জানো যে বিহুটো প্ৰথমতে কি হৈছিল গছৰ তলতহে অনুষ্ঠিত হৈছিল তাৰ পিছত আহোম সকলে কি কৰিছিল তাক ৰাজকীয় মৰ্যাদা প্ৰদান কৰি পেলাই ৰংঘৰত প্ৰথম বিহু অনুষ্ঠিত কৰিছিল আৰু তেতিয়াৰ পৰা বিহুটো লাহে লাহে মঞ্চ বিহুলৈ ৰূপান্তৰ হৈছিল গতে বিহু কোনে ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল ইয়াত প্ৰথম অপচনটো আছে ৰুদ্ৰসিংহ দ্বিতীয় অপচনটো আছে প্ৰমত্ত সিংহ তৃতীয় অপচনটো আছে ৰাজেশ্বৰ সিংহ আৰু চতুৰ্থ অপচনটো আছে শিৱ সিংহ গতিকে আপোনালোকে উত্তৰটো নিশ্চয় ধৰিব পাৰিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰুদ্ৰসিংহ নহয় জানো অৰ্থাৎ ৰুদ্ৰসিংহই বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল ঠিক আছে সো দা কাৰেক্ট এনসাৰ ইজ ৰুদ্ৰসিংহ এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো ইয়াত সুধিছে যে which resource of Assam was mentioned in Kautilya's অৰ্থশাস্ত্ৰ ঠিক আছে এতিয়া কৌটিল্যৰ অন্য এটা নাম কি চাণক্য নহয় জানো চাণক্য আৰু বা কি বুলি কয় বিষ্ণুগুপ্ত আৰু চাণক্য কোনজন ৰজাৰ ৰাজত্বকালত আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত আছিল নহয় জানো আৰু তেওঁ এখন বহুত উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে যিখনৰ নামটো হৈছে কি অৰ্থশাস্ত্ৰ ঠিক আছে আৰু এই অৰ্থশাস্ত্ৰত তেখেতে অসমৰ এবিধ সম্পদৰ কথা উল্লেখ কৰিছে ঠিক আছে অৰ্থশাস্ত্ৰত এটা সম্পদৰ কথা আছে অসমৰ আৰু সেই সম্পদটো কি সুধিছে গতিকে অপচনত দিয়া আছে গামুচা মুগা বিহু ব্ৰহ্মপুত্ৰ ঠিক আছে গতিকে শুদ্ধ উত্তৰটো ইয়াত কি হ'ব মুগা নহয় জানো অৰ্থাৎ অসমৰ যেটো মুগাৰ কাৰণে অসম বিখ্যাত নহয় জানো গতিকে সেই মুগাৰ সম্পৰ্কে কৌটিল্যই নিজৰ অৰ্থশাস্ত্ৰ গ্ৰন্থখনত উল্লেখ কৰি থৈ গৈছে ঠিক আছে অপচন নম্বৰ বি মুগা শুদ্ধ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়িছো সক কি দিছে হুইচ টেম্পল ইজ অলসো নোন এজ খাজুৰাহু অফ আসাম ঠিক আছে কোনটো মন্দিৰক অসমৰ খাজুৰাহু হিচাপে জনা যায় এতিয়া সক খাজুৰাহু ক'ত আছে বাৰু খাজুৰাহু আছে মধ্যপ্ৰদেশত নহয় জানো মধ্যপ্ৰদেশৰ এটা বহুত মানে উল্লেখযোগ্য মন্দিৰ হৈছে খাজুৰাহু আৰু সেই খাজুৰাহুৰ লগত অসমৰ এটা মন্দিৰৰ মানে কিছুমান সাদৃশ্য দেখা পোৱা যায় সেই কাৰণে সেই মন্দিৰটোক অসমৰ সেই মন্দিৰটোক খাজুৰাহু অফ আসাম বুলি কোৱা হয় ঠিক আছে গতিকে ইয়াত অপচন নম্বৰ এ আছে কামাখ্যা টেম্পল বিত আছে মদন কামদেৱ টেম্পল সিত আছে হয়গ্ৰীৱ মাধৱ টেম্পল আৰু ডিত আছে উমানন্দ টেম্পল ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মদন কামদেৱ টেম্পল অৰ্থাৎ মদন কামদেৱ মন্দিৰটোকে কি বুলি কোৱা হয় অসমৰ খাজুৰাহু বুলি কোৱা হয় খাজুৰাহু মন্দিৰটোৰ লগত তাৰ সাদৃশ্যতাৰ কাৰণে এতিয়া কামাখ্যা টেম্পলৰ কথাটো আমি জানোৱে সকলোৱে নহয় জানো কামাখ্যা টেম্পল কোন পাহাৰত আছে নীলাচল পাহাৰত আছে নহয় জানো আৰু কামাখ্যা টেম্পলটো কোনে নিৰ্মাণ কৰিছিলে বুলি কোৱা হয় নৰকাসুৰে নিৰ্মাণ কৰিছিলে হয়নে আৰু ইয়াক পুনৰ নিৰ্মাণ কোনে কৰিছিলে কোচ ৰজা নৰনাৰায়ণে কৰিছিলে ঠিক আছে আৰু নেক্সট আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে হাজোত আছে ঠিক আছে এতিয়া হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনখন পাহাৰত অৱস্থিত সেই উত্তৰটো আপোনালোকে মোক কমেন্ট কৰি জনাবচোন মই আকৌ কৈছো যে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত ঠিক আছে হাজোত আছে বুলি আমি জানো এতিয়া পাহাৰখনৰ নামটো ক'ব লাগে ঠিক আছে আৰু উমানন্দ মন্দিৰৰ কথাও আমি জানো উমানন্দ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিলে গদাধৰ সিংহই নিৰ্মাণ কৰাইছিলে হয় নহয় গুৱাহাটীত আছে ঠিক আছে গতিকে এই কোৱেশ্চনটোৰ কাৰেক্ট এনসাৰটো হ'ব মদন কামদেৱ মন্দিৰ যিটোক অসমৰ খাজুৰাহু হিচাপে জনা যায় সো শুদ্ধ উত্তৰটো হৈছে মদন কামদেৱ মন্দিৰ গতিকে আশা কৰোঁ আপোনালোকে এইখিনিলৈকে ভিডিওটো চাই ভাল পাইছে যদি ভিডিওটো ভাল পাইছে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব বন্ধুবৰ্গৰ মাজত ভিডিওসমূহ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কোৱেশ্চন নম্বৰ 4 which is the largest tribe community of Assam কোনটো অসমৰ বৃহত্তম জনজাতীয় সম্প্ৰদায় অৰ্থাৎ আমাৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণ নহয় জানো তো বিভিন্ন জাতি জনগোষ্ঠীয়ে অসমত একতাৰে বসবাস কৰে তাৰ ভিতৰত যেটো বৃহত্তম জনজাতি হেতু কোনটো খুদিছে গতি অপচনত আছে দেউৰী বিত আছে মিচিং সিত আছে বড়ো আৰু সি ডিত আছে কাৰ্বি ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি বড়ো ঠিক আছে অৰ্থাৎ
অসমত বড়ো কমিউনিটিৰ মানুহ বেছিকৈ আছে বুলি কোৱা হয় লাৰ্জেষ্ট ট্ৰাইব কমিউনিটি অফ আছাম যদি আপোনালোকক সেকেন্ড লাৰ্জেষ্ট কোনটো বুলি সোধে তেতিয়া আপোনালোকে ক'ব লাগিব মিচিং ঠিক আছে মিচিং সম্প্ৰদায়ৰ মানুহখিনি সেকেন্ড পজিশনত আহে ঠিক আছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বড়ো The largest tribe community of Assam is Bodo. Next question to laisu. So, eto eta bahut important question hoy. Question to koise je ki which tribe introduced agriculture, irrigation and sericulture in Assam? Kun জনগোষ্ঠীয়ে অসমত কৃষি, জলসিঞ্চন আৰু ৰেশম শিল্পৰ প্ৰৱৰ্তন কৰিছিল? ঠিক আছে? যে অসমত যেটো কৃষি কৰা হয়, জলসিঞ্চনৰ যেটো ব্যৱস্থা আছে আৰু ৰেশম শিল্পটো আমি জানোই সকলোৱে, ঠিক আছে? মুগা পলু পাটপলু যেটো শিল্প হয় এটো ৰেশম শিল্প হয় সো এই শিল্পখিনি কোন জনগোষ্ঠীয়ে অসমত প্ৰৱৰ্তন কৰিছিল তো ইয়াত অপচনত আছে এ বড়ো বিত আছে ডিমাসা সিত আছে মিচিং ডিত আছে গাৰো গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বড়ো অৰ্থাৎ বড়ো জনগোষ্ঠীৰ লোকসকলে অসমত কৃষি জলসিঞ্চন আৰু ৰেশম শিল্পৰ প্ৰৱৰ্তন কৰিছিল বুলি কোৱা হয় ঠিক আছে So the correct option is A, Bodo. বুজি পাইছে মানে নেক্সট কোৱেশ্চনটো লৈ আকৌ আমি আগবাঢ়িছো সো হুইচ ট্ৰাইব অফ আসাম সেলিব্ৰেটস ডাইনি পূজা অসমৰ কোনটো জনজাতিয়ে ডাইনি পূজা পালন কৰে অসমত এটা বিশেষ জনজাতি আছে যিটো জনজাতিয়ে ডাইনি পূজা পালন কৰে সো ইয়াত অপচনত আছে বড়ো বিত আছে চুটিয়া সিত আছে বৰ্মন ডিত আছে হাজং ঠিক আছে গতিকে আপোনালোকে নিশ্চয় অপচনটো ধৰিব পাৰিছে তেতিয়া শুদ্ধ উত্তৰটো হ'ব কি বৰ্মন অৰ্থাৎ বৰ্মন জনজাতিৰ লোকসকলে ডাইনি পূজা পালন কৰে বুলি কোৱা হয় ঠিক আছে সো কাৰেক্ট অপচন ইজ সি বৰ্মন নেক্সট কোৱেশ্চন টু সক আন্ডাৰ দা পেট্ৰনেজ অফ হুইচ কিং মাধৱ কন্দলি ট্ৰান্সলেটেড সংস্কৃত ৰামায়ণ টু আছামিজ লেংগুৱেজ কোন ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে সংস্কৃত ৰামায়ণক অসমীয়া ভাষালৈ অনুবাদ কৰিছিল এতিয়া আমি এটা বস্তু জানো যে কি মাধৱ কন্দলিয়ে সংস্কৃত ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল ঠিক আছে ঠিক তেনেদৰে মহাভাৰতখন বাৰু কোনে অসমীয়ালৈ অনুবাদ কৰিছিল হেতু আপোনালোকে নিশ্চয় জানে গতিকে আপোনালোকে মোক কমেন্ট কৰি জনাব যে মহাভাৰতখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল এতিয়া সক মাধৱ কন্দলিয়ে যে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল তেতিয়া এজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ঠিক আছে গতিকে ইয়াত অপচন নম্বৰ এ দিছে নৰনাৰায়ণ বিত দিছে সুহুংমুং সিত দিয়া আছে দুৰ্লভ নাৰায়ণ ডিত দিয়া আছে মহামাণিক্য ঠিক আছে এতিয়া নৰনাৰায়ণটো হ'ব নোৱাৰে সুহুংমুংটো হ'ব নোৱাৰে দুৰ্লভ নাৰায়ণো হ'ব নোৱাৰে গতিকে শুদ্ধ উত্তৰটো হ'ব মহামাণিক্য ঠিক আছে গতিকে মহামাণিক্য ৰজাৰ পৃষ্ঠপোষকতাতে মাধৱ কন্দলিয়ে সংস্কৃত ৰামায়ণখন কলৈ অসমীয়ালৈ অনুবাদ কৰিছিল ঠিক আছে গতিকে আজি যিখিনি কোৱেশ্চনছ মই আপোনালোকৰ মাজলৈ লৈ আহিছো আপোনালোকে কেনেকুৱা পাইছে কমেন্ট সেকশনত জনাব ঠিক আছে আমি আগলো এটো এনেকে লৈ আহিম এটো আসলতে আজি পাৰ্ট 1 হয় গতিকে লাহে লাহে আমি পাৰ্ট কে অসমৰ কলা সংস্কৃতিৰ ওপৰত আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে মাত্ৰ আমাৰ লগত থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আৰু বিশেষকৈ ভিডিঅ'সমূহ শেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকৰ দৰে আপোনালোকৰ বন্ধুবৰ্গও এই ভিডিঅ'ৰ লাভটো উঠাব পাৰে ঠিক আছে গতিকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এতিয়া চক বহুত ইন্টাৰেষ্টিং কোৱেশ্চন যে হুইচ প্লেস ইজ ফেমাস ফৰ বাৰে চহৰীয়া ভাওনা ফেষ্টিভেল বাৰে চহৰীয়া ভাওনাৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত এটা বাৰে চহৰীয়া ভাওনাৰ কথা আমি সকলোৱে শুনিছো ঠিক আছে আৰু সেই বাৰে চহৰীয়া ভাওনা অসমৰ এখন বিশেষ জায়গাত খুব বিখ্যাত হৈ আছে সেইখন জায়গাত অনুষ্ঠিত কৰা হয় ঠিক আছে গতিকে অপচন নম্বৰ এ আছে জামুগুৰিহাট বিত আছে মাজুলী সিত আছে বৰপেটা ডিত আছে যোৰহাট গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ জামুগুৰিহাট নহয় জানো সো জামুগুৰিহাট এই ঠাইখনে কি বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত অসমৰ এখন ঠাই ঠিক আছে সো কাৰেক্ট অপচন ইজ এ জামুগুৰিহাট ঠিক আছে ওকে সো আমি আহিছো কোৱেশ্চন নম্বৰ 9 ইন হুইচ প্লেস অফ আসাম দিহিং পাটকাই ফেষ্টিভেল ইজ সেলিব্ৰেটেড অসমৰ কোন স্থানত দিহিং পাটকাই উৎসৱ পালন কৰা হয় এটা দিহিং পাটকাই উৎসৱটো কোন জায়গাত পালন কৰা হয় বুলি সুধিছে আমাক ইয়াত দিছে সক অপচন নম্বৰ এ ডিব্ৰুগড় অপচন নম্বৰ বি লখিমপুৰ অপচন নম্বৰ সি তিনিচুকীয়া ডি দিয়া আছে তেজপুৰ গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব সকলোৱে জানিছে চাগে অপচন নম্বৰ সি তিনিচুকীয়া এটা তিনিচুকীয়াৰ কোন জায়গাত পালন কৰা হয় আপোনালোকে মোক হেতু কমেন্ট সেকশনত জনাব যে তিনিচুকীয়াৰ কোনটো স্থানত দিহিং পাটকাই উৎসৱ পালন কৰা হয় ঠিক আছে
কমেন্ট সেকশনত আপোনালোকে মোক উত্তৰটো দিব বুলি মই আশা কৰিছো ঠিক আছে সো কারেক্ট অপশন ইজ সি তিনিচুকিয়া নেক্সট কোয়েশ্চন Which of the following dance of Assam is given the status of classical dance by Sangeet Natak Academy? অসমৰ তলৰ কোনটো নৃত্যক সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে এতিয়া চাওক ভাৰতৰ কিছুমান নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়া হৈছে ক্লাসিক্যাল ড্যান্সৰ ঠিক আছে এতিয়া অসমৰো তেনেকুৱা এবিধ নৃত্যক কি দিয়া হৈছে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদাটো দিয়া হৈছে গতিকে ইয়াত চাওক অপশন নাম্বাৰ 8 দিয়া আছে সত্ৰীয়া নৃত্য বিত আছে বিহু সিট দিয়া আছে দেওধনী ডিত দিয়া আছে দেৱদাসী গতিকে অপশনটো নিশ্চয় ধৰিব পাৰিছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ সত্ৰীয়া অৰ্থাৎ অসমৰ সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়া হৈছে কোনে দিছে সংগীত নাটক একাডেমী ঠিক আছে আৰু মনত ৰাখিব এটো কেতিয়া দিয়া হৈছিল 2000 চনত দিয়া হৈছিল ঠিক আছে যে 2000 চনত সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছিল ঠিক আছে সো কারেক্ট অপশন ইজ এ সত্ৰীয়া নেক্সট কোয়েশ্চন When was the Government College of Art and Crafts Assam established? সৰকাৰী কলা আৰু শিল্পকলা মহাবিদ্যালয় অসম কেতিয়া প্ৰতিষ্ঠা হৈছিল এতিয়া চাওক গভৰ্নমেণ্ট কলেজ অফ আৰ্টছ এণ্ড ক্ৰাফ্টছ সৰকাৰী কলা আৰু শিল্পকলা মহাবিদ্যালয় এটো আছে আপোনাৰ গুৱাহাটীত ঠিক আছে গুৱাহাটীৰ বৈশিষ্ট্য নামৰ যেটো জায়গা আছে তাত এই কলেজখন আছে এতিয়া ইয়াত কেতিয়া স্থাপন হৈছিল বুলি সুধিছে ইয়াত অপচনত আছে 1947 1948 1954 and 1958 ঠিক আছে গতিকে এটো মই আপোনালোকলৈ এৰিছো আপোনালোকে মোক শুদ্ধ উত্তৰটো দিব বুলি মই আশা কৰিছো কমেন্ট সেকশনত যে সৰকাৰী কলা আৰু শিল্পকলা মহাবিদ্যালয় অৰ্থাৎ গভৰ্নমেণ্ট কলেজ অফ আৰ্টছ এণ্ড ক্ৰাফ্ট আসাম কেতিয়া এষ্টাবলিশ হৈছিল কেতিয়া প্ৰতিষ্ঠা হৈছিল ঠিক আছে সো এটো আপোনালোকে মোক দিব বুলি মই আশা কৰিছো ওকে সো নেক্সট কোৱেশ্চনটো আছে সক আউনিয়াটি সত্ৰ এতিয়া আউনিয়াটি সত্ৰৰ নাম নুশুনা হয়তো খুব কমে আছে আউনিয়াটি সত্ৰ ক'ত আছে মাজুলীত আছে সো আউনিয়াটি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল মানে কোনজন আহোম ৰজাই আউনিয়াটি সত্ৰ প্ৰতিষ্ঠা কৰিছিল আউনিয়াটি সত্ৰ was established by which of the following ahom king ঠিক আছে ইয়াত অপচনত আছে উদয়াদিত্য সিংহ জয়ধ্বজ সিংহ ৰুদ্ৰ সিংহ আৰু গদাধৰ সিংহ ঠিক আছে গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব নিশ্চয় শুদ্ধ উত্তৰটো ধৰিব পাৰিছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি জয়ধ্বজ সিংহ ঠিক আছে আপোনালোকে অসম হিষ্ট্ৰী ক্লাছবোৰ কৰি থাকোতে নিশ্চয় জয়ধ্বজ সিংহৰ নামটো শুনিছে নহয় জানো সো জয়ধ্বজ সিংহৰ দিনত কি হৈছিল ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল আৰু জয়ধ্বজ সিংহক কি নামেৰে জনা যায় তেখেতক ভগা ৰজা বুলি কোৱা হয় নহয় জানো জয়ধ্বজ সিংহক ভগা ৰজা বুলি কোৱা হয় আৰু তেখেতৰ দিনতে ঘিলাধাৰী ঘাটৰ সন্ধিও হৈছিল ঠিক আছে 1663 নহয় জানো আৰু উদয়াদিত্য সিংহৰ কথাও আমি জানিছো ৰুদ্ৰ সিংহ আহোম বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজনে কোন ৰুদ্ৰ সিংহ নহয় জানো আকৌ ডিত দিয়া আছে আপোনাৰ গদাধৰ সিংহ আৰু গদাধৰ সিংহৰ কথাও আমি জানো ঠিক আছে তেওঁ কি নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ঠিক আছে আৰু ধুদৰালিটো তেখেতে নিৰ্মাণ কৰিছিল গদাধৰ সিংহই নহয় জানো গতিকে এতিয়া আউনিয়াটি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি যদি খুদে তেতিয়া আমি কাৰ কথা ক'ব লাগিব জয়ধ্বজ সিংহৰ কথা ক'ব লাগিব ঠিক আছে সো কারেক্ট অপশনটো হ'ব বি জয়ধ্বজ সিংহ ঠিক আছে গতিকে ভিডিওবোৰ কেনেকুৱা পাইছে আপোনালোকে আমাক জনাই থাকিব আমি আপোনালোকৰ কমেন্টৰ কাৰণে আশা কৰোঁ কি ভাল হওক বেয়া হওক আপোনালোকে কমেন্টটো দিব তেতিয়া আমি কিবা যদি মানে দুৰ্বলতা আছে সেই দুৰ্বলতাখিনি আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে কমেন্টবোৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নেক্সট কোৱেশ্চনটো চাওক Who was the first Assamese woman to be awarded by Sangeet Natak Academy? সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন ঠিক আছে সংগীত নাটক একাডেমীয়ে যেটো বঁটা প্ৰদান কৰে হেতু লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলাৰ কথা সুধিছে এটো সুধিছে এটো দিয়া আছে মলয়া গোস্বামী বিত দিয়া আছে আইদো খন্দিকৈ সিট দিয়া আছে প্ৰতিমা পাণ্ডে বৰুৱা ডিত দিয়া আছে ডক্টৰ মামনি ৰয়ছম গোস্বামী ঠিক আছে গতিকে শুদ্ধ উত্তৰটো ইয়াত আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ সি প্ৰতিমা পাণ্ডে বৰুৱা ঠিক আছে তে প্ৰতিমা পাণ্ডে বৰুৱা কোন হয় লোকগীতৰ সাম্ৰাজ্ঞী নহয় জানো অসমৰ লোক সংগীতক যিয়ে এটা বিশেষ স্তৰলৈ লৈ গৈছিল তেখেত কোন হয় প্ৰতিমা পাণ্ডে বৰুৱা ঠিক আছে গতিকে তেওঁৱে হৈছে প্ৰথম গৰাকী অসমীয়া মহিলা যাক সংগীত নাটক একাডেমীয়ে বঁটা প্ৰদান কৰিছিল ঠিক আছে
আৰু মলয়া গোস্বামীৰ নামো আমি শুনিছোঁ তেখেত কোন হয় অসমৰ এগৰাকী অভিনেত্ৰী হয় আৰু তেখেতে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত তেখেত এগৰাকী অভিনেত্ৰী হয় আৰু কোনখন বোলছবিৰ কাৰণে মলয়া গোস্বামীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰিছিলে সেই বোলছবিখনৰ নাম আপোনালোকে মোক কমেন্ট সেকশনত দিব এনেকুৱা কোৱেশ্যনো আহে ঠিক আছে যে মলয়া গোস্বামীয়ে কোনখন বোলছবিৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰিছিলে আৰু আইদেউ সন্দিকৈ কথাও আমি জানো নহয় জানো প্ৰথম গৰাকী অসমীয়া চলচ্চিত্ৰ নায়িকা আইদেউ সন্দিকৈ জয়মতীত অভিনয় কৰিছিলে আৰু ডক্টৰ মামুনি ৰয়ছম গোস্বামীৰ কথাটো আমি অসম লিটাৰেচাৰত ইতিমধ্যে আলোচনা কৰিছোঁ ঠিক আছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব প্ৰতিমা পাণ্ডে বৰুৱা ঠিক আছে নেক্সট কোৱেশ্যনলৈ আহিছোঁ The famous Jhunbil Mela is a community fair of which of the following community? বিখ্যাত জোনবিল মেলা তলৰ কোনটো সম্প্ৰদায়ৰ সামূহিক মেলা এতিয়া জোনবিল মেলাৰ নামটো আমি সকলোৱে শুনিছোঁ এটো বিশেষকৈ কোট পালন কৰা হয় মৰিগাঁও জিলাত পালন কৰা হয় জোনবিল মেলা ঠিক আছে গতিকে এই জোনবিল মেলাটো কোন জনগোষ্ঠীৰ হয় বুলি সুধিছে ইয়াত অপচন নম্বৰ 8 আছে আপোনাৰ তিৱা হয়নে তিৱা আছে বিত আছে দেউৰী সিত আছে গাৰো ডিত আছে টাই আহোম গতিকে নিশ্চয় শুদ্ধ উত্তৰটো ধৰিব পাৰিছে ইয়াত শুদ্ধ উত্তৰটো হ'ব কি তিৱা নহয় জানো অৰ্থাৎ জোনবিল মেলাটো কোনটো সম্প্ৰদায়ৰ মেলা হয় তিৱা ঠিক আছে আৰু জোনবিল মেলাৰ বিশেষত্বটো কি ইয়াত আপোনাৰ বাৰ্টাৰ সিস্টেম আছে বাৰ্টাৰ সিস্টেম মানে কি এই যে পণ্য বিনিময় প্ৰথা যিটো ঠিক আছে ধৰি লওক মই তোক 1 কেজি চাউল দিম তই মোক 1 কেজি চেনি দিবি তেনেকুৱা ধৰণৰ যিটো বিনিময় প্ৰথা সেইটো এই জোনবিল মেলাত আমি দেখিবলৈ পাওঁ ঠিক আছে য'ত টকা পইচাৰে লেনদেন কৰা নহয় মানে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব তিৱা নেক্সট কোৱেশ্যন আহিছোঁ ইন দ্য ৰেইন অফ হুইচ আহোম কিং নেঘেৰিটিং দেৱালয় ৱাজ বিল্ড কোনজন আহোম ৰজাৰ ৰাজত্বকালত নেঘেৰিটিং দেৱালয় নিৰ্মাণ হৈছিলে এতিয়া নেঘেৰিটিং দেৱালয় ক'ত আছে দেৰগাঁৱত আছে নহয় জানো গোলাঘাট জিলাৰ দেৰগাঁৱত নেঘেৰিটিং দেৱালয় আছে আৰু এইটো কোনে নিৰ্মাণ কৰিছিলে বুলি সুধিছে এত আছে গদাধৰ সিংহ বিত আছে ৰাজেশ্বৰ সিংহ চিত আছে শিৱ সিংহ আৰু ডিত আছে ৰুদ্ৰ সিংহ গতিকে শুদ্ধ উত্তৰটো কি হ'ব বি ৰাজেশ্বৰ সিংহ অৰ্থাৎ ৰাজেশ্বৰ সিংহই কি কৰিছিলে এই নেঘেৰিটিং দেৱালয় নিৰ্মাণ কৰিছিলে আৰু ৰাজেশ্বৰ সিংহই বিশেষকৈ অসমৰ মেক্সিমাম যিমানবোৰ মঠ মন্দিৰ আছে সেইবোৰ মেক্সিমাম এই ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিলে ঠিক আছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰাজেশ্বৰ সিংহ ইন হুইচ প্লেচ অফ আসাম নৱগৃহ টেম্পল ইজ সিটুৱেটেড অসমৰ কোন স্থানত নৱগৃহ মন্দিৰ অৱস্থিত ইয়াত অপচন নম্বৰ 8 আছে মণিকুট হিলছ নীলাচল হিলছ সিত আছে চিত্ৰাচল হিলছ আৰু ডিত আছে সন্ধিয়াচল হিলছ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব চিত্ৰাচল হিলছ নহয় জানো গতিকে এই চিত্ৰাচল পাহাৰতে কি আছে নৱগৃহ মন্দিৰটো অৱস্থিত আছে কুৱেশ্যন নম্বৰ 17 কি সুধিছে শ্ৰী সূৰ্য পাহাৰ ঠিক আছে শ্ৰী সূৰ্য পাহাৰ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট ইজ সিগনিফিকেণ্ট ফৰ হোৱাট মানে গোৱালপাৰা জিলাত যেটো শ্ৰী সূৰ্য পাহাৰ হেতু কিয় তাৎপৰ্যপূৰ্ণ ঠিক আছে এতিয়া চাওক ইয়াত অপচন নম্বৰ 8 দিছে ৰিমেইনছ অফ কালচাৰেল হেৰিটেজ অফ হিন্দুইজম বুদ্ধিজম এণ্ড জৈনিজম হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ সাংস্কৃতিক ঐতিহ্যৰ অৱশিষ্ট আছে বিত আছে আৰ্লিয়েষ্ট এভিডেন্স অফ হিউমেন সেটেলমেন্ট ইন ইষ্ট ইণ্ডিয়া পূব ভাৰতত মানুহৰ বসতিৰ প্ৰাচীন প্ৰমাণ চিত দিয়া আছে ওল্ডেষ্ট হিন্দু টেম্পল ইন আসাম অসমৰ আটাইতকৈ পুৰণি হিন্দু মন্দিৰ আৰু ডিত দিয়া আছে নান অফ দিছ এইবোৰৰ কোনোটোৱে নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ ৰিমেইনছ অফ কালচাৰেল হেৰিটেজ অফ হিন্দুইজম বুদ্ধিজম এণ্ড জৈনিজম অৰ্থাৎ হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ কিছুমান ঐতিহ্যৰ অৱশিষ্ট মানে এই গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য পাহাৰত পোৱা গৈছে গতিকে সেইকাৰণে শ্ৰী সূৰ্য পাহাৰটো ইম্পৰ্টেণ্ট হয় ঠিক আছে ওকে সো কোৱেশ্যন নম্বৰ এইটো 18 হ'ব লাগিছিলে 17 হৈ আছে বাৰু The last day of বহাগ বিহু is called বহাগ বিহুৰ অন্তিম দিনটোক কি বুলি কোৱা হয় এটা বহাগ বিহু আমি জানো 7 দিনীয়াকৈ উদযাপন কৰা হয় আৰু প্ৰত্যেকটো দিনৰে কিছুমান বিশেষ নাম আছে যেনেদৰে ধৰক প্ৰথম দিনটোক আমি কি বুলি কওঁ গুৰু বিহু বুলি কওঁ দ্বিতীয় দিনটোক মানুহৰ বিহু বুলি কওঁ হয় নহয় তেনেকৈ যিটো বহাগ বিহুৰ শেষৰ দিনটো সেইটো কি বুলি কোৱা হয় অপচন নম্বৰ 8 আছে ফাট বিহু সিট বিট দিয়া আছে চেৰা বিহু সিট দিয়া আছে গোসাই বিহু আৰু ডিট দিয়া আছে মানুহ বিহু এতিয়া চাওক মানুহ বিহুটো হ'ব নোৱাৰে নহয় জানো দ্বিতীয় দিনটোকে মানুহ বিহু বুলি কয় এতিয়া ইয়াত বাকি কেইটাৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হৈছে আপোনাৰ চেৰা বিহু ঠিক আছে অৰ্থাৎ বহাগ বিহুৰ শেষৰ দিনটোক চেৰা বিহু বুলি কোৱা হয় এতিয়া এই ফাট বিহু যেটো দেখিছে আপোনালোকে ফাট বিহুটো অসমৰ এক বিশেষ স্থানত
ভালদৰে পতা হয় মানে সেই স্থানটো ফাট বিহুৰ কাৰণে বিখ্যাত গতিকে সেই স্থানটোৰ আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে যে অসমৰ কোনটো স্থান ফাট বিহুৰ কাৰণে বিখ্যাত ঠিক আছে নেক্সট আহিছো okay question option C is the right answer next question number 18 the famous poet Hem Saraswati was the court poet of বিখ্যাত কবি হেম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল অৰ্থাৎ কোনজন ৰজাৰ মানে ৰাজসভাত কবি হেম সৰস্বতীয়ে স্থান লাভ কৰিছিল মানে ঠিক আছে এতিয়া অপচন নাম্বাৰ 8 আছে নৰনাৰায়ণ বিত আছে দুৰ্লভ নাৰায়ণ সিত দিয়া আছে ভাস্কৰ বৰ্মন ডিত দিয়া আছে ধৰ্মনাৰায়ণ গতিকে শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বি দুৰ্লভ নাৰায়ণ ঠিক আছে তেওঁ কোন আছিল বাৰু কমতা ৰজা আছিল হয় নহয় কমতা ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল কোনে বিখ্যাত কবি হেম সৰস্বতী ঠিক আছে গতিকে হেম সৰস্বতী এখন উল্লেখযোগ্য গ্ৰন্থ কি প্ৰহ্লাদ চৰিত নহয় জানো প্ৰহ্লাদ চৰিত লিখিছিল তেখেতে অপচন নাম্বাৰ বি দুৰ্লভ নাৰায়ণ শুদ্ধ উত্তৰ কোৱেশ্চন নাম্বাৰ 19ত আছে ইন হুইচ হিল পুৱামক্কা ইজ লোকেটেড কোনখন পাহাৰত পুৱামক্কা অৱস্থিত এটা পুৱামক্কাৰ কথা আমি সকলোৱে শুনিছো পুৱামক্কা ক'ত আছে হাজুত আছে ঠিক আছে এতিয়া এইখন কোনখন পাহাৰত আছে বুলি আমাক কোৱেশ্চনটো সুধিছে ইয়াত অপচন নাম্বাৰ এ গুৰুৰাচল হিল বিত আছে মণিকুট হিল সিত আছে চিত্ৰাচল হিল ডি আছে নীলাচল হিল গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব গুৰুৰাচল হিল অপচন নাম্বাৰ এ গুৰুৰাচল পাহাৰতে কি আছে পুৱামক্কা অৱস্থিত বাকি কিটাত কি আছে হেতুটো আমি জানোৱে মণিকুট পাহাৰত কি আছে ঠিক আছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব মণিকুট পাহাৰত কি বিশেষ মানে জায়গা আছে আৰু চিত্ৰাচল পাহাৰত কি আছে হেতু আমি অলপ আগতে গম পালোৱে নৱগ্ৰহ মন্দিৰ আছে আৰু নীলাচল পাহাৰত কি আছে আমি জানোৱে কামাখ্যা মন্দিৰ আছে নহয় জানো আপোনালোকে মোক কমেন্ট সেকশনত জনাব যে মণিকুট পাহাৰত কি আছে ঠিক আছে গতিকে অপচন নাম্বাৰ এ গুৰুৰাচল হিলটোৱে হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নাম্বাৰ 20 to which dynasty Dubi and Nidhanpur copper plate was related কোনটো বংশৰ লগত ডুবি আৰু নিধানপুৰ তাম্ৰলিপিৰ সম্পৰ্ক আছিল ঠিক আছে এতিয়া সক ভিন ভিন ডাইনেষ্টিত ভিন ভিন তাম্ৰলিপি পোৱা গৈছে আৰু সেই তাম্ৰলিপিতে মানে সেই ডাইনেষ্টিটোৰ বিৱৰণ আমি পাওঁ ঠিক আছে এতিয়া আমাক সুধিছে ডুবি আৰু নিধানপুৰ তাম্ৰলিপি কোনটো বংশৰ লগত জড়িত আৰু ইয়াত অপচন নাম্বাৰ 8 আছে আহোম বিত আছে কুশ সিত দিয়া আছে চুটিয়া ডিত দিয়া আছে বৰ্মন গতিকে শুদ্ধ উত্তৰটো আমি গম পাইছে সকলোৱে অপচন নাম্বাৰ ডি বৰ্মন হয় না ভাস্কৰ বৰ্মনৰ লগত জড়িত বুলি কোৱা হয় ডুবি আৰু নিধানপুৰ তাম্ৰলিপি হয়নে গতিকে ইয়াত কাৰেক্ট আনসাৰটো হ'ব বৰ্মন আমি আকৌ আগবাঢ়িছো পিছৰ কোৱেশ্চনটো লৈ এতিয়া সক which one is the first Assamese film to get the national award ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ হৈছে এতিয়া ইয়াৰ অপচনত আছে জয়মতী বি হালধীয়া চৰাই বাওধান খায় সি পিয়লি ফুকন ডি ভাইটি এতিয়া বহুতে মানে কি কৰিব এই হালধীয়া চৰাই বাওধান খায় দেখি তাতে অপচনটো টিক দি থৈ আহিব কিন্তু এটো শুদ্ধ নহয় ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ বুলি যদি আমাক সুধে তেতিয়া আমি ক'ব লাগিব পিয়লি ফুকন ঠিক আছে ফণী শৰ্মাই পৰিচালনা কৰিছিল পিয়লি ফুকন এইখনে হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ঠিক আছে আৰু ভাইটিখন কি হয় যে প্ৰথম অসমীয়া যিখন ৰঙীন চলচ্চিত্ৰ প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হৈছে ভাইটি ঠিক আছে আৰু জয়মতীৰ কথা আমি জানোৱে ঠিক আছে আৰু হালধীয়া চৰাই বাওধান খায়খন কাৰ পৰিচালনা আছিল জাহ্নু বৰুৱাৰ পৰিচালনা আছিল হয় নহয় এখনো ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত এখন ছবি কিন্তু প্ৰথমখন বুলি যদি আমাক সুধে তেতিয়া আমি পিয়লি ফুকনৰ কথা ক'ব লাগিব ঠিক আছে গতিকে শুদ্ধ উত্তৰটো হৈছে পিয়লি ফুকন নেক্সট কোৱেশ্চন in addition to Assamese what other language from Assam is included in the 8th schedule of Indian constitution অসমীয়াৰ উপৰিও ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অসমৰ পৰা আন কি ভাষা অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া আমাৰ ইণ্ডিয়ান যিখন কনস্টিটিউশন আছে তাৰ 8th শিডিউলত কি আছে কিছুমান ল্যাঙ্গুৱেজৰ কথা আছে নহয় জানো তাত আমাৰ অসমৰ পৰা অসমীয়া ভাষাটো স্থান পাইছে এতিয়া সুধিছে অসমীয়া ভাষাৰ উপৰিও অসমৰ পৰা আন এটা ভাষাই হে অষ্টম অনুসূচীত স্থান লাভ কৰিছে গতিকে সেই ভাষাটো কি হ'ব ইয়াত দিয়া আছে অপচন নাম্বাৰ এ বড়ো বিত দিয়া আছে মিচিং সিত দিয়া আছে ৰাভা ডিত দিয়া আছে তিৱা ঠিক আছে গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব ধৰিব পাৰিছে নিশ্চয় বড়ো হয় নহয় গতিকে ইণ্ডিয়ান কনস্টিটিউশনৰ অষ্টম অনুসূচীত বড়ো ভাষাৰ অন্তৰ্ভুক্ত হৈ আছে ঠিক আছে গতিকে অপচন নাম্বাৰ এ বড়ো ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন টুলে আহিছো আমি জন্ম ৰহস্য ইজ এ ডেভোটেশনাল বুক অফ জন্ম ৰহস্য এখন ভক্তিমূলক গ্ৰন্থ কাৰ হয় মানে জন্ম ৰহস্যখন কোনে ৰচনা কৰিছিল
অপশ্যন নম্বৰ এত আছে মাধৱদেৱ, বিত আছে শংকৰদেৱ, চিত আছে পীতাম্বৰদেৱ আৰু ডিত আছে শ্ৰীধৰ কন্দলী। এতিয়া আমি শুদ্ধ উত্তৰটো নিশ্চয় ধৰিব পাৰিছোঁৱে জন্ম ৰহস্যখন কোনে ৰচনা কৰিছিলে? মাধৱদেৱে ৰচনা কৰিছিলে, নহয় জানো? অপশ্যন নম্বৰ এ যে মাধৱদেৱে হৈছে জন্ম ৰহস্যৰ সৃষ্টিকৰ্তা। ঠিক আছে, অপশ্যন নম্বৰ এটোৱে হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চাওক, হায়ুংথাল শিলালিপি কাৰ লগত জড়িত? হায়ুংথাল ইনস্ক্ৰিপশ্যন ইজ ৰিলেটেড টু। এতিয়া অপশ্যন নম্বৰ এত আছে ভাস্কৰ বৰ্মন, বিত আছে মহেন্দ্ৰ বৰ্মন, চিত আছে হাজাৰা বৰ্মন, ডিত আছে বীৰপাল। গতিকে শুদ্ধ উত্তৰটো নিশ্চয় কি হ'ব? অপশ্যন নম্বৰ চি হাজাৰা বৰ্মন। এতিয়া এই হাজাৰা বৰ্মন কোনটো বংশৰ লগত জড়িত আছিলে? শালস্তম্ভ বংশৰ লগত জড়িত আছিলে, নহয় জানো? বৰ্মন বংশৰ পিছতে যিটো বংশ আহিছিলে সেইটো হৈছে কি? শালস্তম্ভ বংশ, নহয় জানো? আৰু এই হাজাৰা বৰ্মনক শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়। আৰু শিৱসাগৰত এটা বিশেষ তেজপুৰত এটা বিশেষ পুখুৰী আছে, সেইটো হৈছে হাজাৰা পুখুৰী, যিটো এই হাজাৰা বৰ্মনে নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। ঠিক আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব হাজাৰা বৰ্মন। বাকী ভাস্কৰ বৰ্মন আৰু মহেন্দ্ৰ বৰ্মন বৰ্মন বংশৰ লগত জড়িত। বীৰপালটো কাৰ লগত জড়িত? এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে বীৰপাল কোন বংশৰ লগত জড়িত। ঠিক আছে, ভাস্কৰ বৰ্মন কি? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। মহেন্দ্ৰ বৰ্মনে কি কৰিছিলে? প্ৰথম অশ্বমেধ যজ্ঞ পতা ৰজা অসমৰ, নহয় জানো? গতিকে হায়ুংথাল শিলালিপি কাৰ লগত জড়িত? হাজাৰা বৰ্মনৰ লগত। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহিছোঁ, ইন দ্য ৰেইন অফ হুইচ ডাইনেষ্টি মদন কামদেৱ টেম্পল ৱাজ বিল্ট? কোন বংশৰ ৰাজত্ব কালত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ঠিক আছে, এতিয়া এইটো সুধিছে যে কোন বংশৰ ৰাজত্ব কালত মদন কামদেৱ মন্দিৰ নিৰ্মাণ হৈছিল? অপশ্যন নম্বৰ এ আহোম, বি চুতীয়া, চি শালস্তম্ভ, ডি পাল বংশ। এতিয়া আপোনালোকে মনত ৰাখিব মদন কামদেৱ মন্দিৰটো পাল বংশৰ ৰাজত্ব কালতে নিৰ্মাণ হৈছিল। ঠিক আছে, পাল বংশৰ ৰাজত্ব কালত মদন কামদেৱ মন্দিৰ নিৰ্মাণ হৈছিলে। মানে কিছুমান বিশেষ বিশেষ বংশৰ ৰাজত্ব কালত কিছুমান বিশেষ মন্দিৰ বা পুখুৰী তেনেকুৱা ধৰণৰ দেৱালয়বোৰ নিৰ্মাণ কৰা হৈছিলে। গতিকে মদন কামদেৱ মন্দিৰৰ কথা সুধিলে আমি ক'ব লাগিব পাল বংশৰ